পাৰ্ট 4 আজি আমি কিছুমান স্বৰবৰ্ণ ইংলিছত কি কয় সেইবোৰ শিকিম। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আছে অ। অ আমি ইংলিছত এ বুলি কওঁ। আও আমি ইংলিছত এ বুলিয়ে কওঁ। হস্ৰ ই আই, দীৰ্ঘ ই আই, হস্ৰ উ ইউ, দীৰ্ঘ উ ইউ, ৰি আৰ, এ ই ঐ, এ আই, উ ঔ, ঔ এ ইউ। বলক এতিয়া ব্যঞ্জন বৰ্ণত চাওঁ। ব্যঞ্জন বৰ্ণত ক, কে, খ, কে এইচ, জি, গ, ঘ, জি এইচ, ঙ, এন জি, প্ৰথম চ, চি এইচ, দ্বিতীয় চ, চি এইচ এইচ, বৰ্গীয় জ, জে, ঝ, জে এইচ, ঞ, এন, মূৰ্ধন্য ট, টি, মূৰ্ধন্য ঠ, টি এইচ, মূৰ্ধন্য ড, ডি, ঢ, ডি এইচ, মূৰ্ধন্য ন, এন, দন্ত্য ত, টি, দন্ত্য থ, টি এইচ, দন্ত্য ড, ডি, দন্ত্য ধ, ডি এইচ, দন্ত্য ন, এন, প, পি, ফ, পি এইচ, ব, বি, ভ, বি এইচ, ম, এম, অন্তস্থ জ, জে, ৰ, আৰ। আপোনালোকে স্ক্ৰীনশ্বট মাৰি মুখস্থ কৰিব পাৰে। নেক্সট আছে ল। ল এল, ৱাব ডাব্লিউ, মূৰ্ধন্য খ, এছ এইচ, দন্ত্য হ, এছ, হ এইচ, ক্ষ, কে এছ এইচ, ধৈৰ আৰ আৰ, ধৈৰ আৰ আৰ এইচ, অন্তস্থ য় ৱাই, আৰু শেষত আছে তালব্য হ এছ এইচ। আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কিবা ভুল হ'লে কমেণ্ট কৰি জনাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অলত ছেট কৰি দিব। আশা কৰিছোঁ আকৌ পাৰ্ট 5ত লগ পাম। থেংক ইউ।